নমস্কাৰ, সুপ্ৰভাতম, স্বাগতম, ব্ৰাহ্মণাত। স্বাস্থ্য তোমালোকৰ সকলোৱে ভাল নহয়নে? আমি যোৱা কালাংশত নৱম পাঠটোত ঘৰচীয়া জন্তুৰ বিষয়ে জানিলোঁ। আজি আমি আমাৰ ৰাজ্যখনৰ নামটো জানিম। আমাৰ ৰাজ্যখনৰ নাম অসম। অসমৰ বনাঞ্চলত পোৱা বন্যপ্ৰাণীৰ প্ৰজাতিবোৰ বিশ্ববিখ্যাত। আমাৰ অসমৰ শ্যামলী বননি, তাৰমানে সেউজীয়া বননি, স্থলচৰ মানে মাটিত বাস কৰা, জলচৰ প্ৰাণী মানে পানীত বাস কৰা বিবিধ জীৱ জন্তু আছে। হাতী, গড়, বাঘ, হৰিণ, বান্দৰ, মহ আদিৰ দৰে ডাঙৰ প্ৰাণীবোৰৰ বাহিৰেও ৰাজ্যখনৰ বনাঞ্চলত বিভিন্ন জাতৰ আৰু প্ৰাণী আছে। তোমালোকে চিৰিয়াখানা নিশ্চয় দেখিছা। তাত আমি জীৱ জন্তু দেখা পাওঁ। তোমালোকে দূৰদৰ্শনতো বিভিন্ন অঞ্চলত বসবাস কৰা এই জন্তুবোৰ দেখা পাইছা নহয়নে? আজি আমি সকলোৱে দশম পাঠটো মোকলাই লওঁচোন। পাঠত থকা জন্তুবোৰ তোমালোকে চোৱাচোন। আমি ইয়াত কি দেখিছোঁ বাৰু চোৱাচোন। ইয়াত থকা গোটেইকেইটা বনৰীয়া জন্তু। বাঘ, সিংহ, হাতী, গড়, হৰিণ, মহ আৰু বান্দৰ। চোৱাচোন, সিংহ বনৰ ৰজা। সিংহটোৱে কিমান গহীনভাৱে বহি চাই আছে চোৱাচোন। বাঘটো আহাৰৰ সন্ধানত যাবলৈ ওলাইছে। তোমালোকে এটা কথা জানি থোৱাটো ভাল। বাঘ আমাৰ ৰাষ্ট্ৰীয় পশু। পশু মানে জন্তু দেই। হাতীটো চোৱাচোন, গোটেইকেইটা জন্তুৰ ভিতৰত ওখ, শকত, ডাঙৰ নহয়নে? তোমালোকে ডাঙৰ হ'লে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চাবলৈ গ'লে হাতীৰ পিঠিত উঠি বনাঞ্চল চাব পাৰিবা। হাতীৰ দাঁত এবিধ মূল্যৱান সম্পদ। আমাৰ অসমৰ এশিঙীয়া গড় পোৱা যায়। এশিঙীয়া গড় বাবে আমাৰ অসম বিখ্যাত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বৃহৎ ভাৰতীয় গড়ৰ কাৰণে পৃথিৱীৰ বিখ্যাত। আৰু এটা কথা নহয়, আমাৰ অসমৰ প্ৰতীক হ'ল গড়। তোমালোকে জানি থোৱাটো ভাল। আজি আমাৰ পাঠত থকা হৰিণা তিনিটা ফুটুকীয়া হৰিণ। চোৱাচোন, অসমতে ফুটুকীয়া হৰিণ পোৱা যায়। হৰিণাকেইটা কি ধুনীয়া চোৱাচোন, মিহি নোমেৰে আৰু গোটেই গাটো ফুটুকা ফুটুকি নহয়নে? মহটো চোৱাচোন,
দুটা ডাঙৰ শিঙেৰে থকা চোৱাচোন আমাৰ বিহুৰ সময়ত ম'হৰ শিঙা পেঁপা বজাই নহয় তোমালোকে দেখিছা ন মাঘৰ বিহুত আমাৰ ওচৰৰ আহঁত গুৰিত ম'হৰ যুঁজ হয় নহয় আমি সকলোৱে দেখিছোঁ নহয়নে কিন্তু আজি পাঠত থকা ম'হটো কিন্তু বনৰীয়া দেই বনত এইটো ম'হে বিচৰণ কৰি ফুৰে বান্দৰটো চোৱাচোন বান্দৰ দুটা কথা কওঁতে আকৌ মোৰ এটা গীতলৈ মনত পৰিলে দেই চোৱাচোন ডাঙৰ বান্দৰটোৱে সৰু বান্দৰটো মূৰটো কেনেকৈ লাৰি আছে বান্দৰৰ কথা কওঁতে মোৰ কিন্তু এটা গীতলৈ মনত পৰিছে ময়ো গাম তোমালোকো গাবা দেই এটি বান্দৰে কি যে আনন্দে দুলনা দুলিছে ডাল ধৰি ধৰি গাই যাবা দেই এটি বান্দৰে কি যে আনন্দে দুলনা দুলিছে ডাল ধৰি ধৰি আগে ডোলে পাছে ডোলে সোঁৱে ডোলে বাৱে ডোলে নেজডাল যে লৰাই থাকে তালে তালে নেজডাল যে লৰাই থাকে তালে তালে এটি বান্দৰে কি যে আনন্দে দুলনা দুলিছে ডাল ধৰি ধৰি আগে ডোলে পাছে ডোলে সোঁৱে ডোলে বাৱে ডোলে নেজডাল যে লৰাই থাকে তালে তালে নেজডাল যে লৰাই থাকে তালে তালে বান্দৰৰ নেজডাল দীঘল দেখিবলৈ বৰ ধুনীয়া চুই দিও লাগে নহয়নে দেখিবলৈ ইমান ধুনীয়া দীঘল নহয়নে বান্দৰ দুটাই চোৱাচোন ইটোৱে সিটো মূৰটো চাই আছে কি যে মজা দেখিবলৈ ভাল লাগিছে আমাৰ ৰাষ্ট্ৰীয় উদ্যান মানাহত এই উদ্যানতে সোণালী বান্দৰ পোৱা যায় বুজিছানে আজি বান্দৰকেইটা সোণালী বান্দৰ নহয়নে চোৱাচোন আৰু ইমান ধুনীয়া দীঘল নেজেৰে আজি আমাৰ পাঠটো দশম পাঠ এই পাঠটো বনৰীয়া জন্তুৰ বিষয়ে আমি জানিলোঁ আমি বাৰু কেইটা জন্তুৰ বিষয়ে জানিলোঁ ইয়াত থকা বাঘ সিংহ হাতী গড় মহ হৰিণ বান্দৰ আজি আমি 7টা বনৰীয়া জন্তুৰ কথা জানিলোঁ আৰু আমি ছবিকেইটাও দেখা পালোঁ তোমালোকে এই জন্তুকেইটাৰ নাম মনত ৰাখিবা পৰীক্ষাত তোমালোকৰ বনৰীয়া জন্তুৰ বিষয়ে ক'বলৈ আহিলে তোমালোকে তেতিয়া ইয়াৰ ভিতৰত 7টাৰ ভিতৰত ক'ব পাৰিবা আৰু এতিয়া আমি এনেধৰণে কালাংক কৰিবলগীয়া হৈছে নহয় তোমালোকে ঘৰতে ভালদৰে থাকিবা মা দেউতাৰ কথা শুনিবা দেই আজিলৈ পাঠ সামৰিছোঁ নমস্কাৰ